ঐ তই যে এনেকে আছ কি হৈছে তোমাৰ কোৱাচোন কেইদিনমানৰ পৰা যে তুমি এনেকে মন মাৰি আছা না ভালদৰে খোৱা লোৱা কৰিছ না ভালদৰে আমাৰ লগত কথা পাতিছ নোকোৱা কিয় কি হৈছে তোমাৰ নাই মা মোৰ একো হোৱা নাই একো নহ'লে এনেকে কোনোবাই ৰুমৰ ভিতৰত সোমাই থাকিব পাৰে সঁচাও মা মোৰ একো হোৱা নাই ভালকৈ সুধিছো কোৱা এতিয়াই খং উঠিব লাগিলে কিন্তু কথা বেয়া হৈ যাব মোৰ একো হোৱা নাই বুলি কিমান বাৰ ক'ব লাগে নহলে নাচি বাগি থকা ছোৱালীজনী এনেকে থাকনে মামা তুমি একদম ঠিক কথা কৈছ মা তই মনে মনে থাক নমা তাৰ পৰা নমা এতিয়াই নমা এতিয়া তহঁতে এনেকে কাজিয়া কৰিবি নে মোক আচল কথাটো কবা আৰে মা নাচিব বাগিব পোৱা নাই কাৰণে তুই অৱস্থা মনে মনে থাক তই এতিয়া যে টিকটক বন্ধ কৰি দিলে মা টিকটকেই কৰিলে এই অৱস্থা টিকটক কি এই টিকটক মা এই যে তোমাৰ মেখেলা চাদৰবোৰ অ তাতে কি হয় হলনি কৰি কৰি যে মোবাইলৰ আগত যে নাচি নাচি থাকিছিল তই নামিছনে এতিয়াই ৰ তোক মই আজি তেনেকৈ টিকটক বনাইছিল অ আজিহে গম পালো তই কিয় আগতে কোৱা নাছিলি এইবোৰ কথা আৰে মা তুমি শুনিলেহে মোৰ কথা মোৰ গোটেই কাপোৰবোৰ নষ্ট কৰি পেলাইছে তোৰ যে মৰমৰ জীয়েক একো নহয় দিয়া এযোৰটো নতুন কাপোৰ আনিবই নোৱাৰো পিন্ধিবই আৰু টিকটক কৰিয়ে মোৰ গোটেইবোৰ কাপোৰ নষ্ট কৰি পেলালি আৰু এই টিকটক নে পিকপক বন্ধ হোৱাৰ কাৰণে এনেকে মন মাৰি আছ যি হৈছে সব ভালেই হৈছে যোৱা কাম নাই যদি পাকঘৰত বহুত কাম পৰি আছে তাকেই কৰগৈ তুমি একেবাৰে ঠিক কথা কৈছা তোমালোকে কি বুজিবা মোৰ কথা কিমান কষ্ট কৰি কৰি ভিডিঅ'বোৰ বনাইছিল ফলোৱাৰ্ছো আছিলে বহুত তোমালোকে কি বুজিবা থৈ দিয়া তোমাৰ কিমান কষ্ট কৰি 999টা ভিডিঅ' বনাইছিলো 999টা আৰু এটা বনাব পৰা হলে তোমালোকে কি বুজিবি